মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিহুৰ বিষয়ে সৰু ৰচনা এটি পঢ়িম। তেন্তে ব'লা আৰম্ভ কৰোঁ। 1. বিহু অসমৰ জাতীয় উৎসৱ। 2. বিহু সাধাৰণতে তিনিটা: বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। 3. বহাগ বিহুক ৰঙালী, কাতি বিহুক কঙালী আৰু মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। 4. বিহুৰ আগদিনাখন উৰুকা বুলি কোৱা হয়। 5. চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰাই বহাগ বিহু আৰম্ভ হয়। এই বিহু 7 দিনলৈকে চলে। 6. বহাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু বুলি কোৱা হয়। পিছদিনাৰ পৰা মানুহ বিহু আৰম্ভ হয়। 7. কাতি বিহু সাধাৰণতে আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। 8. কাতি বিহুত সাধাৰণতে মানুহে তুলসী গছত আৰু শস্য পথাৰত মাটি চাকি দিয়ে আৰু আকাশবন্তি জ্বলায়। 9. পুহ মাহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু পালন কৰা হয়। 10. ভোগালী বিহুৰ মূল আকৰ্ষণ হ'ল মেজি জ্বলোৱা। ধন্যবাদ। যদি মোৰ ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।